পৰম শ্ৰদ্ধাভেজন ৰাইজ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৃষ্ঠপোষকতাত সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি জিলা প্ৰশাসন, দেউৰী সাহিত্য সাহিত্য পৰিষদ, দেউৰী জাতীয় সংগঠন, জাতি জনগোষ্ঠীয় সংগঠনসমূহ আৰু শ্ৰীপানীবাহী ৰাইজৰ সহযোগত জননেতা ভীমবৰ দেউৰী ৭৫তম সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে ভীমবৰ দেউৰী দিৱসটি অহা ৩০ নৱেম্বৰ তাৰিখে ধেমাজি জিলাৰ শ্ৰীপানী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ শ্ৰী প্ৰদান বৰুৱা ডাঙৰীয়া, জোনাই বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী ভুৱন পেগু ডাঙৰীয়াকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণেৰে ভীমবৰ দেউৰী দিৱসটি অনুষ্ঠিত কৰা হৈছে। উক্ত অনুষ্ঠানত সমূহ ৰাইজক দলে বলে যোগদান কৰি ভীমবৰ দেউৰী দিৱসটি সাফল্যমণ্ডিত কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। ধন্যবাদ।